নমস্কাৰ, মই কৃষ্ণামণি বৰাই আপোনালোক সকলোকে আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যোৱাকালি অৰ্থাৎ বৃহস্পতিবাৰে মই উপস্থিত আছিলোঁ সৰুপথাৰ ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ নৱনিৰ্মিত কাৰ্যালয়ত। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নৱনিৰ্মিত ভৱনটি উদ্বোধন কৰা হয়। বহুদিনৰ সপোন, আশা, আকাংক্ষালৈ সকলো অপেক্ষাৰত হৈ আছিল এই দিন দুটিলৈকে। সৰ্বাংগ সুন্দৰভাৱে সকলো কাৰ্য সিদ্ধি কৰি প্ৰথম দিনা গণেশ পূজাকে আদি কৰি ভৱনটি উদ্বোধন কৰা হয়। এই উদ্বোধনী কাৰ্যসূচীতে উপস্থিত থাকে সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া, উপস্থিত থাকে সদৌ চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা, চুতীয়া উন্নয়ন পৰিষদৰ উপাধ্যক্ষ জ্যোতিপ্ৰসাদ চুতীয়া, সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ প্ৰাপ্তি ঠাকুৰৰ লগতে বহুতো গণ্যমান্য বিশিষ্ট ব্যক্তিসকল। লগতে যোৱাকালি কাৰ্যালয় উদ্বোধনৰ লগত জড়িত সকলো কাম কাজ সম্পূৰ্ণ কৰি সাধনীয়াই প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰাৰ পাছতেই অসমবাসীৰ হিয়াৰমঠুৰ যুগদ্ৰষ্টা জুবিন গাৰ্গৰ প্ৰতিচ্ছবিতো বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। দিনৰ ভাগত নাম কীৰ্তন কৰি ৰাতিলৈ এভাগী মহাপুৰুষীয়া ভাওনা ৰুক্মিণী হৰণ নামৰ নাটভাগী প্ৰদৰ্শন কৰে। সকলোৱে আশীৰ্বাদ কৰিব যাতে চুতীয়া ছাত্ৰ সন্থাই বিগত সময়ৰ দৰেই পূৰ্বলৈও যাতে মানুহৰ হকে তথা জাতিটোৰ হকে কাম কৰি যাব পাৰে। চুতীয়া ছাত্ৰ সন্থা দীৰ্ঘজীৱী হওক, যুগজয়ী হওক, তাৰে কামনাৰে ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। সকলোৱে চাব, লগতে মৰম দিব।